নমস্কাৰ সকলোকে দীপ্তিজ ব্লগত আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত আমি দুপৰীয়াৰ এটা ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। তেন্তে চাওঁ আহক। সদায়নো আৰু একে দালি কিমান খাম, আজি ভাবিলোঁ অকণমান দাইলখন চেঞ্জ কৰি খাওঁ। সেয়ে আজি ৰহৰ দাইল বনাবলৈ ওলাইছোঁ। ৰহৰ দাইল সম্ভাৰ দিবলৈ প্ৰস্তুতি চলিছে এতিয়া। তেজপাত, দুটামান শুকান জলকীয়া, দুটামান পাঁচফোৰণ, আদা নহৰু পেষ্ট অকণমান, কেঁচা পিঁয়াজ, জিৰা বটা, ধনিয়া বটা ঘৰতে মানে বটি প্ৰস্তুত কৰি লোৱা হৈছে এইটো। হৈ গ'ল ৰহৰ দাইল সম্ভাৰ দিয়া। মটনৰ কাৰণে ভাজি থোৱা আলু। তেল গৰম হ'বলৈ দিয়া হ'ল। এয়া এতিয়া আমি তেজপাত দিছোঁ, শুকান জলকীয়া, দুটামান পাঁচফোৰণ, অকণমান হিং, গৰম মছলা, কেঁচা জলকীয়া, চেনি, জ্বলাৰ গুড়ি অকণমান সোৱাদ অনুযায়ী। এতিয়া ভালকৈ লাৰি দিলে হ'ল আৰু। কুটি থোৱা পিঁয়াজ, আদা ৰচুন বটা, জিৰা বটা, ধনিয়া বটা, হালধি আন্দাজমতে, গোটেইখিনি মিলাই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰা হ'ল। যিহেতু বৰষুণ বতৰ, অসমত মাংস লাগেই হয়নে? গোটেইখিনি এতিয়া ভালদৰে মিহলাই ফ্ৰাই কৰি ল'লে হ'ল। আগতে ধুই থৈ দিয়া আছে মটনটো। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিলে হ'ল। সোৱাদ অনুসৰি অকণমান নিমখ, যিহেতু আজি বৰষুণৰ বতৰ, তাতে আকৌ ৰবিবাৰ, অকণমান মাংস নহ'লে মনটো দেখোন ভালেই নালাগে। এয়া এতিয়া অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিয়া হ'ল। এতিয়া ভাজি থোৱা আলুখিনি দি দিলোঁ মাংসত।
মাংসখিনি সম্পূৰ্ণৰূপে ভজা হ'ল এতিয়া পানী দিব এতিয়া আৰু অলপ সময় কাৰণে সিজিব দিয়া হ'ল তাৰপিছত নমাই দিয়া হ'ব এতিয়া ঢাকন দি দিব টেঙা বনাবলৈ এয়া কেৰাহীত তেল দিয়া হ'ল আগতে মাছখিনি ফ্ৰাই কৰি ল'ম এয়া ভকুৱা মাছ বিলাহীখিনি অলপ ভাজা হ'ল এতিয়া আমি অকণমান চেনি দিম অকণমান লৰচৰ কৰাই দিম এতিয়া আন্দাজ অনুযায়ী পানী দি দিব ফ্ৰিজতে থোৱা কেইটামান বৰলীয়া মাছ আছিল এতিয়া তেলেৰে মুৰমুৰীয়াকৈ ভাজি ল'ব অকণমান পিঁয়াজ আৰু জলকীয়া দিম দাইলৰ লগত খাবলৈ বৰ ভাল লাগে সৰু মাছ